নমস্কাৰ ছাৰ। পোনপ্ৰথমে আপোনাক আমাৰ মহাবিদ্যালয় আৰু আমাৰ ছাত্ৰী নিবাসৰ তৰফৰ পৰা শ্ৰদ্ধা নিবেদিছোঁ আৰু আদৰণি জনাইছোঁ। মোৰ প্ৰশ্নটো হৈছে, আপুনি এজন বৰ্তমান প্ৰাক্তন মুখ্যমন্ত্ৰী, অসমৰ এজন সফল ৰাজনীতিবিদ আৰু মোৰ মনত ৰৈ যোৱা এজন খুব ভাল লগা ৰাজনীতিবিদ। আপোনাক মই আগৰ পৰাই বহুত অনুকৰণ কৰোঁ আৰু বৰ্তমানো কৰি আছোঁ। আপোনাক কোনটো দিশে ইমান এজন সফল ৰাজনীতিবিদ হোৱাত সহায় কৰিছে? আৰু এটা প্ৰশ্ন হৈছে যে আপোনাৰ যিটো সহনশীলতা গুণ, মানে কি হয়, ৰাজনীতিত আমি বিভিন্ন ধৰণৰ বিৰোধী পাৰ্টি বা বিভিন্ন ধৰণৰ জনসাধাৰণৰ পৰা সমালোচনাৰ সন্মুখীন হওঁ। গতিকে আপোনাৰ এই সহনশীলতা গুণটোৱে আপোনাক মানে আপুনি কেনেদৰে আপোনাক স্থান লৈছে, আপোনাৰ সহনশীলতা গুণটো আপুনি কেনেদৰে বৰ্তাই ৰাখিছে আপোনাৰ জীৱনত? মাতৃ পিতৃ আদি গুৰু হয়নে? আৰু আমি সকলোৱে জানো, মা দেউতাই বহু কষ্ট স্বীকাৰ কৰি আমাক তুলি তুলি ডাঙৰ দীঘল কৰে। আমি জীৱনৰ বাটত যেতিয়া সফলতা অৰ্জন কৰি এইবিলাক কথা পাহৰিবলৈ চেষ্টা কৰোঁ। কিন্তু মই ভাবোঁ, মই বহু সভাতো কৈছোঁ, আজিও কওঁ, মোৰ মৃত্যুৰ সময়লৈকে ক'ম, মাতৃৰ কোলাত যি শিক্ষা মই বটুলিছিলোঁ সেইটোৱে মোৰ জীৱনৰ শ্ৰেষ্ঠ শিক্ষা। আৰু আপোনালোকে শুনি ভালো পাব যে মোৰ আয়ে কেতিয়াও জীৱনত কোনোদিনেই স্কুললৈ যোৱা নাছিলে, আনুষ্ঠানিক শিক্ষা নাছিলেই কেতিয়াও। আয়ে হয়তো নিজৰ মাতৃ পিতৃৰ পৰা যিখিনি কথা শিকিছিল, মানৱীয় গুণ, নীতি শিক্ষা, সেইবিলাককে আমাক দিছিল। এইটো নকৰিবি, এইটো কৰিবি, এইটো কৰিলে মানুহে বেয়া পাব, সমাজে বেয়া পাব, এইটোহে কৰিবি। এইবিলাক কওঁতে কি হ'ল, সহিষ্ণুতাটো তাৰ পৰাই আহি গ'ল। মাতৃ পিতৃয়ে দিলে টলাৰেঞ্চটো। আৰু টলাৰেঞ্চটো কি হয়, জীৱনৰ আমি জানো এই জীৱনটো কি, মানৱ জীৱনটো। মানৱ জীৱন মানে কি, সুখ দুখ, সফলতা বিফলতা, হয়নে? সুস্থ অসুস্থ, ভাল বেয়া, আৰু জীৱনত সংকট সমস্যা আৰু প্ৰত্যাহ্বান, এইবিলাক অবিচ্ছেদ্য অংগ জীৱনৰ। আমি জীৱন পৰিক্ৰমা আগুৱাই নিব লগা হ'লে এইবিলাক সন্মুখীন হ'বই লাগিব। ইয়াৰ পৰা কোনো পলাব নোৱাৰে। গতিকে জীৱনত ধৰা ডাঙৰ ধুমুহা আহিল, ডাঙৰ বিপদ আহিল, সেই বিপদৰ সৈতে যুঁজিবা কেনেকৈ? যুঁজিব লগা হ'লে সহিষ্ণুতা লাগিব। সহিষ্ণুতা লাগিব, ইতিবাচক দৃষ্টিভংগী লাগিব, আত্মবিশ্বাস লাগিব, মনোবল লাগিব, আৰু গোটেই বিষয়টো সৰলভাৱে বিশ্লেষণ কৰিব পাৰিব লাগিব। এইবিলাক গুৰুসকলে কোৱা কথা দেই, এইবিলাক মোৰ কথা নহয়, গুৰুসকলে কোৱা কথা। গতিকে যেতিয়া আপুনি যিকোনো এটা ধুমুহা আহিলে আপুনি নিজক বচাব লগা হ'লে আপোনাৰ ভিতৰত ভগৱানে যিবিলাক সম্বল দিছে, শক্তি দিছে, ধৈৰ্য শক্তি দিছে, বুদ্ধিমত্তা দিছে, আত্মবিশ্বাস দিছে, সৰলতা দিছে, সংযমী দিছে, এই শক্তিবিলাকে ক্ৰিয়া কৰিব। তেতিয়া এই শক্তিবিলাকে সঠিকভাৱে মনটোক পৰিচালনা কৰিব আৰু সেই ধুমুহাৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে নতুন পথৰ সন্ধান দিব। যুগে যুগে মানুহে তেনেধৰণে জীৱন পৰিক্ৰমা কৰিবৰ বাবে সদায় এনেধৰণে মানুহবিলাকে অগ্ৰসৰ হৈ আহিছে। গতিকে মই ভাবোঁ যে এইটো মাতৃ পিতৃ তেখেতসকলে সাধাৰণতে পুত্ৰ কন্যাক ল'ৰালি কালতে যিবিলাক শিক্ষা দিয়ে, এইবিলাকেই এনেকুৱা শিক্ষা যে জীৱনৰ বাটত ই সদায় মানে বেকবন হিচাপে, মেৰুদণ্ড হিচাপে ই ক্ৰিয়া কৰে। অৰ্থাৎ সৰু সৰু কিবা কথাত কোনোবাই গালি দিলে, ধৰক খুব বেয়াকৈ গালি দিলে, কৰ্কটনা কৰিলে, অপমান কৰিলে, সেই মুহূৰ্তটো আপুনি কেনেকৈ টেকেল কৰিব? গালি দিয়াৰ লগতে ময়ো যদি গালি দিওঁ, তে মোৰ আৰু তেওঁৰ মাজত কোনো পাৰ্থক্য নাই। গালিটো মিচিকে হাঁহিৰে ল'ব লাগিব। ভগৱান কৃষ্ণই এইবিলাক সুন্দৰভাৱে মূল্যাংকন কৰি গৈছে নহয়? ভগৱান কৃষ্ণক শিশুপালে কিমান গালি দিছিল, হয়নে? ৰাজসভাত কিমান অপমান কৰিলে। ভগৱান কৃষ্ণৰ ককায়েকটো বলৰাম একদম খং উঠি পেলাই শাস্তি দিবলৈ কৈছিল। বহুতে কৈছিল কৃষ্ণৰ শুভাকাংক্ষীবিলাকে, শাস্তি দিয়া এওঁ। তে কৃষ্ণই কৈছে নহয়, তেওঁক গালি দিবলৈ দিয়া। কৃষ্ণই প্ৰতিটো গালি মিচিকে হাঁহিৰে সেই গালি খণ্ডন কৰিছিল। গতিকে জীৱন যুঁজত কি হ'ল, গালি কিমান সময় পাৰিব এজন মানুহে? আধা ঘণ্টা, তাৰপিছত গালি ষ্টক নাইকিয়া হৈ গ'ল। সেই গালি দিয়া মানুহজন দুৰ্বল হ'ব, আৰু যিজনে সহিষ্ণুতাৰে গোটেই গালিখিনি শুনিব
সেইজন শক্তিশালী হৈ থাকে। বাপুজীও যিমানৰ বাটত যিমানবিলাক মহান মনীষীয়ে অসাধ্য সাধন কৰি গৈছে, সকলোৱে সহিষ্ণুতাৰ আশ্ৰয় লৈছে। গতিকে আমিও জীৱনৰ বাটত সহিষ্ণুতাৰ আশ্ৰয় লৈ আমি আমাৰ জীৱনটো সফল কৰাৰ বাবে প্ৰয়াস কৰিব লাগিব। তাৰ উপায়ো নাই। There is no way out. If you just behave only with emotion and sentiment, then this may give you trouble to your life, for your existence with control, aggression. গতিকে সেইকাৰণে মই ভাবোঁ যে মই এইটো কোৱা নাই যে মোৰ সাংঘাতিক আছে, তুমি মোক এনেধৰণে দেখিছা, তুমি মোক প্ৰশ্ন কৰিছা। গতিকে আই অলছ' ট্ৰাই, কাৰণ জীৱনত কিছুমান কথা স্বীকাৰ কৰি ল'ব লাগিব আৰু সমস্যা আহিবই। কালি ধৰা মই আজি সুস্থ হৈ আছোঁ, কালি মোৰ বেমাৰ হ'ল, বেমাৰৰ লগত মই কেনেকৈ যুঁজিম? মই ধৰা হস্পিটেলত আছোঁ, শুভাকাংক্ষীবিলাকে গৈ পেলাই মাত দিব, ডাক্তৰ আহিব, ইনজেকশ্যন মাৰিব, কিন্তু মোৰ বেমাৰটো নাযায়। সেই মুহূৰ্তত মই যুঁজিব লাগিব। এই যুঁজিব লাগিলে মোৰ সহিষ্ণুতা লাগিব আৰু মোৰ ভিতৰত আত্মবিশ্বাস থাকিব লাগিব যে আই উইল অভাৰকাম। আৰু সহিষ্ণুতাই এই শক্তিটো প্ৰদান কৰিব, সহিষ্ণুতাই মনোবল দিব। দিছ ইজ হাউ ইট ইজ বিং ইণ্টিগ্ৰেটেড। যি নহওক, বহুত বহুত ধন্যবাদ। নমস্কাৰ ছাৰ।